বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ লখিমপুৰ চিয়াজুলিৰ 10 গৰাকী বগীনদী মডেল হস্পিটেলত চিকিৎসাধীন গুৰুতৰভাৱে অসুস্থ 7 গৰাকী লোক এই ঘটনা সংঘটিত লখিমপুৰ জিলাৰ চিয়াজুলি পঞ্চায়তৰ দীৰ্ঘা মাছগাঁৱৰ পুৱাতে খৰি লুৰিবলৈ গৈ সমীপৰ দীৰ্ঘা পাহাৰৰ পৰা বুটলি অনা বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰে মানে পেচেণ্ট আহিছে মানে তেওঁলোকে মানে পাহাৰৰ কাঠফুলা খালে পাহাৰৰ কাঠফুলা কেইগৰাকী আহিলে এতিয়ালৈকে 7 গৰাকী আহিছে মতা 5জন মাইকী 2জন এতিয়ালৈকে আহি আমাৰ ইয়াত আহি উপস্থিত হৈছে আমি তেওঁলোকক চিলাইন বেজি দি আছোঁ এতিয়ালৈকে বৰ্তমান 4জনে এতিয়া সম্পূৰ্ণ সুস্থ পাইছে আচ্ছা আচ্ছা তাৰে 2জনে অলপ পেটটো বিষাই আছে বুলি কৈ আছে কিমান সময় হ'ল এতিয়া এঘণ্টা হৈছে আমাৰ ইয়াত আহি পোৱালে সম্পূৰ্ণ আৰোগ্য হ'ব এতিয়া বৰ্তমান এতিয়ালৈকেতো আৰোগ্য 4জন সম্পূৰ্ণ ভালেই পাইছে আৰু 3জনে অলপ পেটটো বিষাই আছে বুলি কৈ আছে আৰু বমি টেণ্ডেঞ্চিও সকলো ৰখিলে এই লোকসকল গাঁওখনৰ পিতা পুত্ৰী মাৰ্কুছ হৰ গীতা হৰ জিৰ্গা মুণ্ডাৰ পৰিয়ালৰ পত্নী মনিকা মুণ্ডা পুত্ৰ জিতেশ মুণ্ডা বোৱাৰী ৰুথ মুণ্ডা আৰু ৰাজনু চৰাৰ পৰিয়ালৰ ৰাজনু পত্নী চিলবিনা পুত্ৰীদ্বয় লেহা আৰু ছয়ুম পুত্ৰ বিশ্ৰাম চৰা বৰ্তমানে শৌচ আৰু বমিত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা 7 গৰাকী লোক বগীনদী মডেল হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে লখিমপুৰৰ পৰা ভুৱন কুটমৰ ৰিপৰ্টাৰ লাইভ ৰিপৰ্টাৰ লাইভ